কিছু দিছ কিন্তু উপায় নাই ছাৰ আজি উপায় নাই না 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 ৰিয়েলি ছাৰ য়েছ কাইলৈ পৰহিলে জম ৰজা আহি ধৰি বান্ধি লৈ যাব কাইলৈ পৰহিলে বুঢ়া হৈ মৰি যাম কিন্তু আজিলৈকে এটা কথা গম নেপালো যে পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল নে কণী ছাৰ এইটো দেখোন ডাঙৰ প্ৰশ্ন কোনে উত্তৰ দিব অবিয়াছলি ছাৰ পৃথিৱীলৈ প্ৰথমতে কণী আহিব লাগিব কণী ফুটি কুকুৰা বনিব লাগিব অকে মই ধৰি ললো যে পৃথিৱীলৈ প্ৰথম কণী আহিছিল কিন্তু সেই কণীটো পাৰিলে কিহে কুকুৰা নহলে কোনে পাৰিব তো ছাৰ মুৰ্গীটোৱে যদি নাই কণীটো কোনে পাৰিব হয় নাই হয় ছাৰ পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল ঠিক আছে ধৰি লৈছো পৃথিৱীত প্ৰথমতে জন্ম হৈছিল মুৰ্গী কিন্তু আমি দেখাতো মুৰ্গীবিলাক কণীৰ পৰাহে জন্ম হয় সেই কণীটো আহিল কেনেকে আচলতে ছাৰ এইবিলাক বস্তু মায়ামোহ লগা গম পায় ছাৰ বোলে পৃথিৱীলৈ প্ৰথমতে যদি কণী আহিছে তেন্তে কণীটো পাৰিলে কিহে যদি প্ৰথমতে পৃথিৱীলৈ কুকুৰা আহিছিল তেন্তে কণী অবিহনে কুকুৰাটো সৃষ্টি হ'ল কেনেকে এইবিলাক ছাৰ মোৰ মতে চব ফুলনি মানে বাগিচা মানে ফুলনি টাইপৰ কথা মানে সাধু কথা টাইপৰ সেইটোৱে হ'ব লাগে দে এতিয়া হয় নাই বোলো ফুলনি মানে বাগিচা মানে ফুলনি গোটেই জীৱনটো কৈ থাকিলেও যেনেকে শেষ নহয় ঠিক তেনেকৈ কণী অবিহনে কুকুৰা অবিহনে কণী মানে এইটো আৰম্ভণিটো তো সেনেকে চলি গৈ থাকিব মোৰ মতে ক'বলৈ গ'লে এইবিলাক একো বস্তু মানে আজিকালি বুলি নহয় চিধা একোৱে নহয় এইটো কিন্তু ছাৰ আপুনি ঠিক ধৰিছে চিধা একোৱে নহয় এখন পৃথিৱীত এটা এক্সাম্পল দিও চলিব চাওক ছাৰ বেংকে মানুহক হোম লোন দিয়ে সঁচা কথা বেংকে হোম লোন দিয়ে ময়ো হোম লোন লৈয়ে ঘৰটো বনাইছিলো আমাৰ কিন্তু বৰ্তমান হোম লোনৰ কিস্তি খতম হৈ গৈছে প্ৰমাণ সহকাৰে ৰাইজ গম পাইছে এতিয়া বোলো আমি কৈছো বেংকে সবকে হোম লোন দিয়ে ইফালে সিহঁতৰ বেংকৰ ব্ৰাঞ্চ বিল্ডিঙৰ ভাড়াত থাকে তাৰ মানে কথাটো চিধা হোৱা নাই সব পাল্টা উল্টাকে সৃষ্টি হৈছে কথাটো পিছে মিছাও নহয় বেছিভাগ বেংকৰ ব্ৰাঞ্চ কিন্তু ভাড়াতহে থাকে ইফালে সিহঁতে হোম লোন দিয়ে হয় ছাৰ পৃথিৱীত চিধাকে একোৱে নহয় আন এটা এক্সাম্পল এজোপা আম গছ আছে তাত লমে আম লাগি আছে মই গলো আমটো দেখিলো চকুৱে কিন্তু খাবলৈ মন গ'ল মোৰ মনটোৰ দ্বাৰা তাৰ পিছত মন গৈছে মোৰ মনটো কিন্তু মই মনটোৰ দ্বাৰা আমটো পাৰিব নোৱাৰো সেইবাবে মই ভৰিৰ দ্বাৰা খোজকাঢ়ি আম গছজোপা তললৈ গলো আম গছজোপা তললৈ খোজকাঢ়ি গলো সঁচা কিন্তু ভৰিটোৱেতো আম পাৰিব নোৱাৰো সেইবাবে হাতখনেৰে শিলগুটি এটা লৈ ওপৰলৈ দলি মাৰি দিলো আচ্ছা মনটো আছিল আমটো খোৱা কিন্তু আমটো খাবলৈ যাওঁতে খোজকাঢ়ি যাব লগা হৈছে হাতৰ দ্বাৰা পাৰিব লগা হৈছে আৰু আছে ছাৰ আমটো তলত সৰি পৰিলে এতিয়া মই আমটো লৈ মুখেদি খাই দিলো কেৱল মুখেদি খালে নহব আমি চুবাব লাগিব আৰু চুবাওঁতে কিহে কাম কৰিছে দাঁতেৰে চুবাই মেলি আমটো খাই দিলো সেইটো সময়তে মালিক আহি পালেহি মই মালিকজনক দেখি নোপোৱাত মালিকজনে 2 পিটন মোৰ পিঠিত লগাই দিলে এতিয়া পিঠিত 2 পিটন পালো বিষটো হৈছে কাৰ মোৰ পিঠিত এতিয়া চাহ আপুনি কওক চিধা কিবা হ'ল নে একোৱে নহল চকুটোৱে আমকেইটাক দেখিছিলে মন গ'ল খাবলে মনটো কিন্তু অৱশেষত গৈ কি হ'ল খোজকাঢ়িব লগা হ'ল হাতে পাৰিব লগা হ'ল দাঁতেৰে চুবাই খাব লগা হ'ল মালিক আহিলে মালিকে পিঠিত পিটন দিলে দুখ পালো চিধা একোৱেই নহল সব উল্টা পাল্টা উল্টা একদম ছাৰ মোৰ মতে কলো নহয় শান্তি বোলা বস্তুটো কতো নাই ঠিক ক'লে ছাৰ আপুনি ঠিক ক'লে শান্তি বোলা বস্তুটো কতো নাই কাৰোৱে নাই এতিয়া মানুহৰ ক্ষেত্ৰত বিবাহিত ডিভোৰ্সৰ চিন্তাত ব্যস্ত আৰু অবিবাহিত বিয়াৰ চিন্তাত মগ্ন শিশুসকলৰ সোনকালে ডাঙৰ হোৱাৰ চিন্তা আৰু ডাঙৰসকলৰ শৈশৱলৈ উভতি যোৱাৰ ইচ্ছা চাকৰিয়ালসকলৰ কামৰ চাপৰ চিন্তা আৰু বেকাৰসকলৰ চাকৰি পোৱাৰ চিন্তা দুখীয়াৰ ধনী হোৱাৰ মন আৰু ধনীৰ শান্তি বিচৰাত মগ্ন জনপ্ৰিয় ব্যক্তিয়ে লুকাই থকা ঠাই বিচাৰে আৰু সাধাৰণ মানুহৰ জনপ্ৰিয় হোৱাৰ মন মুঠতে শান্তি বুলিবলৈ কাৰোৱে নাই এইটো কিন্তু ঠিক কথা কৈছ শান্তি কাৰোৱে নাই ৰাইট
চাকৰিয়ালসকলৰ কামৰ পেচাৰ চিন্তা আৰু বেকাৰসকলৰ চাকৰি পোৱাৰ চিন্তা, দুখীয়াৰ ধনী হোৱাৰ চিন্তা আৰু ধনীবিলাকৰ শান্তি বিচৰাত মগ্ন। জনপ্ৰিয় ব্যক্তিসকল লুকাই লুকাই থাকিবৰ বাবে ঠাই বিচাৰে আৰু সাধাৰণ মানুহে জনপ্ৰিয় হোৱাৰ মন। বিবাহিত ডিভৰ্চৰ চিন্তাত ব্যস্ত আৰু অবিবাহিত বিয়াৰ চিন্তাত মগ্ন। শিশুসকলৰ সোনকালে ডাঙৰ হোৱাৰ চিন্তা আৰু ডাঙৰসকল শৈশৱলৈ উভতি যোৱাৰ চিন্তা। কি কৰিব ছাৰ, উপায়টোতো নাই, এনেকৈয়ে থাকিব লাগিব জীয়াই। বোলে এক থা টোপনি এক থি আমি, মায়ে ক'লে উঠ উঠ উঠ, খতম কাহিনী। হে কি কলি আকৌ এবাৰ কচোন। ছাৰ ভাল লাগিছে দিব। চবফালে দেখোন মিলি গৈছে, কচোন ক। অ'কে ছাৰ, এক থা টোপনি এক থি আমি, মায়ে ক'লে উঠ উঠ উঠ, খতম কাহিনী। বৰ কিন্তু মস্তি কাহিনী। এক থা টোপনি ঠিক আছে, এক থি আমি, মৰ্ণিঙতে মায়ে কৈ দিলে উঠ উঠ উঠ, খতম কাহিনী। লা 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 লা। না 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 না। এক থা টোপনি এক থি আমি, মায়ে ক'লে উঠ উঠ উঠ, খতম কাহিনী। আৰম্ভণি গীতক ক্লজিং। জয় জয় জয়। ওই হোৱাটছআপটো মেছেজেৰে ভৰা, কালৈ ইমানো মেছেজ কৰা, তই আমাৰ গাঁৱৰে চেনি মাই, মেকআপত